নমস্কাৰ গুৰেশ্বৰৰ সংবাদকৰ্মীসকলৰ উদ্যোগত কাইলৈ 25 আৰু 26 নৱেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে এই ক্ৰিকেট টুৰ্ণামেণ্টৰ। আৰু কাইলৈ 25 নৱেম্বৰত পুৱা 9 বজাত বিটিআৰ প্ৰধান বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত হ'ব খেল উদ্বোধন কৰিবৰ বাবে। আৰু লগতে বিস্তৃত কাৰ্যসূচী ৰখা হৈছে আৰু এই দুটা দিনত। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে প্ৰায় 12টা দলে ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু যিসমূহ দলে ইতিমধ্যে যোগাযোগ কৰিছে তেখেতসকলক আমি অনতি পলমে আমাৰ সমিতিৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ক্ৰিকেট প্ৰেমী ৰাইজক উৎসাহিত কৰিবৰ কাৰণে খেলখন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাৰ উদ্যোক্তাসকলে ইতিমধ্যে তেখেতসকলে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। আৰু যি কাৰ্যসূচী আমি ৰাখিছোঁ এই দুদিনীয়া কাৰ্যসূচীত সমূহ কাৰ্যসূচীতে আমি ক্ৰিকেট প্ৰেমী ৰাইজৰ আৰু স্থানীয় ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমি চমুকৈ ক'ব বিচাৰিছোঁ যে পুৱা পতাকা উত্তোলন কৰা হ'ব। তাৰপিছতে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ যি স্মৃতি তৰ্পণ কৰা হ'ব, স্মৃতি তৰ্পণ কৰিব তেখেতৰ মাতৃ প্ৰমীলা স্বৰ্গীয়াৰী বাইদেৱে। আৰু লগতে মঙলদৈ সাংসদ লগতে গুৰেশ্বৰ সমষ্টিৰ MCLA কে আদি কৰি কেইবাজনো জনপ্ৰতিনিধি উপস্থিত থাকিব এই ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত। আৰু সাংস্কৃতিক অনুষ্ঠান নাম প্ৰসংগ আদি আয়োজন কৰা হৈছে। আৰু দ্বিতীয় দিনাখন অৰ্থাৎ 26 তাৰিখে যি সামৰণি অনুষ্ঠান সেইদিনাও ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া তেখেতে বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকিব। আৰু লগতে আমালৈ যিখিনি খবৰ আহিছে বিশ্বজিৎ দৈমাৰীকে আদি কৰি কেইবাগৰাকীও তামোলপুৰৰ জিলা উপায়ুক্তকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ পদস্থ বিষয়া উপস্থিত থাকিব সামৰণি অনুষ্ঠানত। আৰু যিহেতু ক্ৰিকেট টুৰ্ণামেণ্টখন আমি সুন্দৰভাৱে অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, গতিকে সমূহ ক্ৰিকেট প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ যাতে এখন সুন্দৰ ক্ৰিকেট খেল যাতে আমি ৰাইজক উপহাৰ দিবৰ কাৰণে সক্ষম হওঁ। ধন্যবাদ।